তো হেল্ল' গাইজ ৱেলকাম টু মাই জিবি মিক্স ব্লগ। আজি হ'ল ৰবিবাৰ, অৰ্থাৎ কালি ৰাতিপুৱালৈ আমাৰ ভাৰত স্বাধীনতা দিৱস। তো আমি গৈ আছোঁ আজি ৰাতি বলবমত। চ' আপোনালোককো ভিডিঅ'ৰ জৰিয়তে দেখুৱাবলৈ অকণমান চেষ্টা কৰি যাম। তো ভিডিঅ'ৰ চাত বানে ৰাখোঁ। তো চলো। তো এতিয়া বজিল 10:31, সোনকালে যাব লাগিব। গোৱালপাৰা যাম ন, পাগলা দিয়া নদী নাই কি নাম আছিলে, তাত যাম ফাৰ্ষ্ট টাইম। তো আপোনালোকে যাই থাকক মোৰ লগতে, পূৰা ফুল এনজয় কৰিম। চব বলক। এয়া মোৰ জাজমেনখনত তিৰংগা লগাই লৈছোঁ, কালি 15 আগষ্ট ন। তো লগাই লৈছোঁ আমাৰ জাতীয় পতাকাখন। তো ৰাইডত যোৱা নিচিনা লাগে আৰু লগালে। তো এতিয়া মোৰ জাজমেনখনক ষ্টাৰ্ট দি দিলোঁ। বিশ্বকৰ্মা বাবা চেন্টি আৰু আমাৰ ভোলেনাথ বাবা চেন্টি ভালে ভালে পূজা দি আহি পাওঁ যাতে ঘৰলৈ, তাকে কামনা কৰিলোঁ ভগৱানৰ ওচৰত। চব বলক এতিয়া। আমাৰ বঙাইগাঁওখনো চাওক না, এবাৰ কি বনাইছে, ঘৰে ঘৰে লাইটে দি তিৰংগা বনাই লৈছে। একদম আল্টিমেট, চাওক না, একদম তিৰংগা নিচিনাই লাগিছে, একদম আল্টিমেট। ইয়াতকৈ আৰু ধুনীয়া পৰিৱেশ কি হ'ব পাৰে। তো এতিয়া আহি পালোঁ আমাৰ এছআৰ তেল ডিপু। অকণমান ইয়াতে তেল ভৰাই ল'লোঁ আৰু মোৰ পাৰ্টনাৰ কেইজনমান আহি আছে, সিহঁতক ৰখি আছোঁ। তো ইয়াৰ পৰা একদম ডাইৰেক্ট যাম। এয়া পাৰ্টনাৰ কেইজন আহি গ'ল মোৰ। ফাইনেলি আহি পালোঁ মেইন পইণ্টত। তো এতিয়া আগলৈ যাম, আগত যাই কিনে কৰি গাঁৱৰিম, ভালকৈ পূজা দিম আৰু এতিয়া আমাৰ ভোলেনাথ বাবাৰ মেইন বস্তুবিলাক লৈ লওঁ। এইবিলাক নহ'লে কেনেকৈ পূজা দিম, বাবাই আমাক পাপ দিব। তো এইবিলাক লৈ লওঁ। মানুহ কেনেকুৱা আছে, মানুহ মজা মজা পুহুৰী মানুহ না। তো এটা লতা লৈ ল'লোঁ আমাৰ শিৱ বাবাৰ শিৱলিংগত গংগা জল ঢালিবৰ বাবে। ইমান মানুহ, ইমান ভিৰত ক'ত পূজা দিব পাম ভালকৈ। মানুহ ইয়াতে কেনেকুৱা ভিৰ হৈ আছে আৰু আগত বা কি হৈ আছে। ভাই আৰে লাইন চাওক না, একদম তাৰ পৰা একদম তাৰ পৰা পানী ঢালিবৰ বাবে কেনেকুৱা লাইন পাতি আছে, কি ক'ম আৰু। একদম চাওক, একদম এইটো মন্দিৰটো আমাৰ শিৱ বাবাৰ মন্দিৰটো, একদম তাত পানী ঢালিবৰ বাবে কেনেকুৱা লাইন হৈ আছে, বাবাৰে বাবা। তো এতিয়া আমি আহিলোঁ শিৱ বাবাৰ শিৱলিংগটো বনাবলৈ। একদম ডাঙৰকৈ বনাই আছোঁ, মানে পূজা দিবলৈ ভাল হ'ব। বহুত কেইজন আছোঁ ন, তাৰ কাৰণে ডাঙৰকৈ বনাই আছোঁ। মানুহ পূজা দিবকে ভালকৈ নোৱাৰি আৰু। এতিয়া মই ডাইৰেক্ট চুইনাচিত যাম আমাৰ তাত। তো তালৈকে যে আমি তো এতিয়া পূজা দি ওলালোঁ আমি ঘৰত যাবলৈ। চাওক কেনেকুৱা মানুহ এতিয়াও আছে, ৰাতিপুৱাই গ'ল তথাপিও মানুহ আছে পূজা দি। তো এতিয়া ঘৰত যাওঁ। ঘৰটো নোপোৱাতে আমাৰ ওচৰতে সন্যাসী মন্দিৰ এটা আছে, তাত গংগা জলটো ঢালি কিনে ঘৰত যাম। ৰাতিয়ে পুৱাই দিলোঁ, ৰাতি পুৱালে। তো এয়া আহি পালোঁ সন্যাসী মন্দিৰলৈ। এতিয়া ইয়াত পানী ঢালিম, ওপৰত যাই কিনে পানী ঢালিম আমাৰ মহাদেৱ বাবাক। কঁকালৰ বিষ, ভৰিৰ বিষ হৈ গ'ল দেই, উপায় নাই। এয়া গংগা জলটো লৈ আহিলোঁ, আমাৰ শিৱ বাবাৰ শিৱলিংগটোত ঢালিম এতিয়া। ইয়াত কেমেৰা এলাও নাই, আপোনালোকক ভিডিঅ'ত দেখুৱাব নোৱাৰিম। আৰু ইয়াত যে ঘণ্টিবিলাক আছে, এই ঘণ্টিবিলাক বজাই কিনে 3বাৰ ঘূৰিব লাগিব, এইটো আমাৰ নিয়ম হয়। তো আজিৰ ভিডিঅ'খন এইখিনিয়ে আছিলে, ইয়াত 3বাৰ ঘূৰি কিনে মই ভিডিঅ'টো সামৰণি মাৰিলোঁ। তো আজিলৈ ইয়াতে সামৰি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব দেই আপোনালোকে।